ফ্ৰেণ্ডছ মোৰ আৰু এটা নতুন ভিডিঅ'লৈ স্বাগতম জনালোঁ। আশা কৰিলোঁ আপোনালোক সকলোৱে ভালে আছে। আজিৰ ভিডিঅ'ৰ মূল উদ্দেশ্য হ'ল আজি আমি মাহীৰ ঘৰলৈ যাম। মোৰ লগত মোৰ বাইদেউ যাব। তো আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। মই ৰেডি হৈ গ'লোঁ, লগতে বাইদেউ ৰেডি হৈ আছে। তো আপোনালোকে ভিডিঅ'টো চাব আৰু আশা কৰিলোঁ আপোনালোকৰ ভাল লাগিব ভিডিঅ'টো। তো এতিয়া মই আৰু মোৰ বাইদেউ শুক্ৰাজুলি ৰেলৱে ষ্টেচনলৈ যাম। শুক্ৰাজুলি ৰেলৱে ষ্টেচনৰ পৰা ট্ৰেইনত উঠি খৈৰাবাৰী ৰেলৱে ষ্টেচনত নামি যাম। তো আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা চাই থাকক প্লিজ। তো আমি শুক্ৰাজুলি ৰেল ষ্টেচন আহি পালোঁ। তো এতিয়া আমি টিকেট কাউণ্টাৰৰ পৰা টিকেট কাটিলোঁ শুক্ৰাজুলিৰ পৰা খৈৰাবাৰীলৈকে। তো এতিয়া আমি ট্ৰেইনত উঠিমগৈ। তো ট্ৰেইন আহি পালে 9:37 বজাত। তো এতিয়া আমি ট্ৰেইনত উঠিম, মই আৰু মোৰ বাইদেউ। তো মই আৰু মোৰ বাইদেউ খৈৰাবাৰী ৰেলৱে ষ্টেচনত ট্ৰেইনৰ পৰা নামি দাদাৰ বাইকেৰে মাহীৰ ঘৰলৈ গৈ আছোঁ। মাহীৰ ঘৰত মাত্ৰ এদিন থাকি উভতি আহিম ঘৰলৈ। আমি দাদাৰ বাইকৰ পৰা নামি খোজকাঢ়ি গৈ আছোঁ, কাৰণ ৰাস্তাটো অলপ বেয়া আছে, সেইকাৰণে আমি খোজকাঢ়ি গৈ আছোঁ। তো এতিয়া আমি মাহীৰ ঘৰত আহি পাই গ'লোঁ।